নমস্কাৰ, মই কৰিশ্মাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। গৰম যিহেতু বহুতেই বেছি পৰিছে, গতিকে আপোনালোকে সকলোৱে নিজৰ শৰীৰটোক সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰক। এইফালে বাবাই চিঞৰি আছে গৰমত, মানে তাক পানী লাগে, ঠিকছে পানী খাই আছে, ইমান গৰম পৰিছে পানী। গতিকে আপোনালোক সকলোৱে পনীয়া বস্তু বেছিকৈ খাওক। তেন্তে বলকচোন আজিৰ ভিডিঅ'টো একেবাৰে ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা উঠি প্ৰথমতে জেতুকা লগাই লৈছোঁ। আমাৰ জেতুকা আমাৰ চুলিৰ কাৰণে কিমান ভাল আপোনালোকে সকলোৱে জানে। আমি যদি দোকানৰ পৰা কেমিকেলযুক্ত হেনা কিনি নানি এনেকৈ ঘৰতে জেতুকা লগাওঁ, সেইটো খুবেই বেছি ভাল হয়। কিন্তু আজিকালি জেতুকা সেনেকৈ পোৱা নাযায়। এইখিনি অৱশ্যে মোক ষ্টুডেণ্ট এজনীয়ে দিছে, মোৰ মিষ্টাৰৰ ষ্টুডেণ্ট এজনীয়ে দিছে। যদিও গুড মৰ্ণিং দিছোঁ, ৰ'দ দেখিছেনে কিমান, দুপৰীয়াই হৈছে। যা নহওক, এতিয়া হেনা এই জেতুকাখিনিত দিলোঁ মই, ভাবিলোঁ আপোনালোকক দেখুৱাম। বলকচোন অকণমান জেতুকা আগতে পিচাই গ'ল, পিছতহে ভাবিলোঁ আপোনালোকক দেখুৱাম বুলি। তো সেইখিনি জেতুকাত মই দিছিলোঁ জবা ফুল, আৰু এতিয়া দিম মই ইয়াতে এল'ভেৰা। এল'ভেৰাটো মই ৰাতিপুৱাতে ঘৰৰে এল'ভেৰা ছিঙি থৈছোঁ। 1 ঘণ্টামান মই ধুই পেলাই এনেকৈ থৈ দিছোঁ, যাতে ইয়াৰ ৰসটো গুচি যায়, যিটো তিতা ৰস সেইটো গুচি যায়। তাৰপিছত এইখিনি মই এনেকৈ সৰু সৰুকৈ কুটি দিম। এল'ভেৰাৰ এই জেলখিনি বাকলিৰ পৰা এৰুৱাব অকণমান প্ৰব্লেম হৈছে, যিহেতু এল'ভেৰাডাল সৰু আছে, গতিকে কম প্ৰব্লেম হৈছে। এতিয়া মই ইয়াতে অকণমান চাহপাতো এড কৰি দিছোঁ, আৰু এল'ভেৰাখিনি মই পিছত কুটিয়ে দিলোঁ। একো নাই, ধুনীয়াকৈ ধুইছোঁ যিহেতু। আৰু এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। আমাৰ মহিলাসকলৰ সৌন্দৰ্যৰ প্ৰধান অংশই হৈছে আমাৰ চুলিকোছা। চুলিকোছা যদি আমাৰ ধুনীয়া হৈ থাকে, আমাকো দেখিবলৈ ধুনীয়াই লাগে। গতিকে জেতুকা পাত লগালে আমাৰ চুলি সৰা বা চুলি উফি কমা, ড্ৰাইনেছ চুলি চিল্কি কৰাত আমাক জেতুকা পাতে বহুত সহায় কৰে। সেইকাৰণে আজিকালি বহু সংখ্যক মহিলাই নিজৰ চুলিৰ যত্ন ল'বৰ কাৰণে পাৰ্লাৰত যায়। এতিয়া ক্লিপটো লগাই লওঁ বুলি ভাবিলোঁ, কিন্তু ক্লিপটো থাকিল ভাঙি। এতিয়া যেতিয়া বেলেগ এটা ক্লিপ বিচাৰিলোঁ, ক্লিপটো বিচাৰি পোৱা নাই। আপোনালোকৰ বাৰু মোৰ দৰে হয়নে? ক্লিপ হওক, ৰাবাৰ হওক, চকুৰ আগতে যে পৰি থাকি যায়, কয় যে গৰু বিচৰা দি বিচাৰি আছোঁ। যদি হয় কাৰোবাৰ কমেণ্ট কৰি জনাবচোন। এতিয়া ৰোৱাখিনি মই একদম চুচি মচি লগাই লৈছোঁ, যিহেতু এইবিলাক একদম নাপায় বুলিয়ে ক'ব, ৰেয়াৰ বুলি ক'ব পাৰে। গতিকে পাইছোঁ যিহেতু এনে পেলনিত নিদিওঁ। থেংক ইউ কোৱা। আমাৰ বেটাৰ ফল আৰু চৰ্বতত বাহিৰে পেটত একোৱে পৰা নাই, যিহেতু অতিপাত গৰম পৰিছে। গতিকে এই গৰমত চৰ্দি জ্বৰ হোৱাৰো সম্ভাৱনা বেছি। গতিকে আপোনালোকেও সাৱধানে চলক আৰু নিজৰ ল'ৰা ছোৱালীকো সাৱধানে ৰাখক। এতিয়া গা পা ধুই আজৰি হৈ দুপৰীয়াৰ আহাৰ বনাবলৈ আহিছোঁ। এতিয়া ফ্ৰিজৰ পৰা এটা বস্তু ওলাইছোঁ, যিটো খুবেই হেল্ডি আৰু কষ্টলি হয়। দুটা আনিছিলে এটা কালি খালোঁ মানিমুনি ভেদাইলতা পাতেৰে। আজি ভাবিলোঁ অলপমান বেলেগ ধৰণে বনাওঁ। এতিয়া তাৰ মাজতে ৰৈ যোৱা জেতুকা পাতখিনি ভাবিলোঁ ৰ'দত শুকাই গুড়ি কৰি থৈ দিম, পিছত হেনা নিচিনাকৈ ল'ব পাৰিম। চাওক কিমান দূৰ ছাকচেছ হওঁ। যিহেতু এতিয়া প্ৰয়োজন নাই, কিয়নো এনেই পেলাই দিওঁ, যিহেতু পাবলৈ খুবেই টান। এতিয়া বলক আমি আঞ্জাখন বনাওঁ। মই এই আঞ্জাখন এটা এক্সট্ৰা কৰি ভিডিঅ' বনাই দি দিম। ইয়াত দিলে বহুত দীঘল হৈ যাব, গতিকে আশা কৰিম আপোনালোকে সেইটো ভিডিঅ' চাব। ভাত বনাই থকাৰ মাজতে ইয়াতে মই বনালোঁ অকণমান আমৰ আচাৰ। আজি একেবাৰে চিম্পলকৈ বনাইছোঁ। প্ৰথমতে তেলখিনি ইয়াতে গৰম হ'ব দিছোঁ, তাৰে পিছত মই এই আমখিনি ইয়াতে দি দিছোঁ। কিন্তু এই আমখিনি মই 2 ঘণ্টা আগত নিমখ আৰু হালধিত তিয়াই থৈছিলোঁ। তাৰে পিছত পানীখিনি মই চেকি আকৌ 1 ঘণ্টামান ৰ'দত শুকাব দিছোঁ পানীখিনি। তাৰে পিছত মই ইয়াতে দি দিছোঁ। এতিয়া ইয়াত দিছোঁ মই অকণমান ধনিয়া পাউডাৰ, অকণমান দিছোঁ মই ইয়াতে জিৰা পাউডাৰ, আৰু অলপমান দিছোঁ মই ইয়াতে গৰম মছলা। তাৰপিছত দিছোঁ ইয়াতে হালধি, আৰু দিছোঁ মই নিমখ। এইখিনি মই আচাৰৰ যিমান আছে সেই পৰিমাণে দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ গোটেইখিনি লাৰি দিম। গেছটো বন্ধ কৰি লৈছোঁ। গেছটো বন্ধ কৰি নহ'লে মছলাখিনি কি হ'ব, ক'লা পৰি যাব। এতিয়া মই এইখিনি কি কৰিছোঁ, ইয়াতে জেতুকা পাতৰ লগতে একেলগে অকণমান ৰ'দত দিছোঁ।
তাৰে পিছত কি হৈছে মই আগৰ ভিডিঅ' এটা দেখাইছিলোঁ যে বাবাৰ ভৰিত কিবা গুটি গুটি হৈ খজুৱতি হৈছে মই যে কৈছিলোঁ এটা ব্যৱস্থা ল'ব লাগিব গতিকে মই এল'ভেৰা দিছিলোঁ নিমপাতো মই বটি পেলাই দিছিলোঁ কিন্তু আজি যিহেতু জেতুকা পালোঁ গতিকে জেতুকাও দিছোঁ ভাবিলোঁ ভাল হয় কি যদি সেইদিনা বহুতেই ভাল হৈছে তথাপিতো অকণমান আছিলে সেইকাৰণে মই আজি আকৌ জেতুকা দিছোঁ এতিয়া সময় হৈছে গধূলি 5:30 এতিয়া আমি যাব ওলাইছোঁ আঠগাঁৱত মানে আমাৰ গাঁৱৰ ঘৰত আজি যেহেতু ছেটাৰডে আৰু এভৰি ছেটাৰডে আমি ঘৰত যাওঁ এইটো আপোনালোকে জানেই কিজানি যিবিলাকে মোৰ ভিডিঅ' চাই এতিয়া বাবাক ৰেডি কৰি দি আছোঁ তাৰ আগতে মই জেতুকা লোৱা চুলিখিনি এবাৰ দেখুৱাই দিওঁ মই নকওঁ যে চুলিখিনি ধুনীয়া হৈছে চিল্কি হৈছে বা ফটা কমিছে একেদিনাই ইম্প্ৰুভ নহয় এইটো মাজে মাজে লগাই থাকিব লাগিব তাৰপিছতহে আমি ফল পাম তথাপিতো এবাৰ দেখুৱাই দিলোঁ চুলিখিনি এয়া হৈছে পিছদিনাখনি পুৱা মানে ৰবিবাৰ আগদিনা আৰু ভিডিঅ' কৰা নহ'ল মানে ভিডিঅ'টো সমাপ্ত কৰা নহ'ল সেইকাৰণে ভাবিলোঁ আজি সমাপ্ত কৰি দিওঁ এতিয়া মা আৰু মই আহিছোঁ আমাৰ বেণ্ডত কিছুমান চব্জি ছিঙিব ইয়াৰ চব্জি বহুতেই হৈছে এয়া লেচেৰা ছিঙিলোঁ ইয়াতে মানে চব্জিবিলাক কি হৈছে ৰ'দ যিহেতু বহুত দিছে গতিকে বৰষুণ দিয়া নাই সেইটো কাৰণে পানীৰ অভাৱত বহুত চব্জি মানে বেয়া হৈ গৈছে জিকাবিলাকতো গোটেই পচিয়ে গৈছে ইয়াতে ভালকৈ বাচি থকাখিনি হৈছে এই লেচেৰাখিনি তাৰোপৰিও ভেন্দি আছে বা জলকীয়া আছে বেঙেনা আছে এইখিনি আছে এয়া মা ছিঙি আছে ময়ো ছিঙিছিলোঁ কিন্তু ছাতিটো নোহোৱাকৈ যিহেতু নোৱাৰি গতিকে মাক আৰু মোক মোনাখন ল'ব দিলে ক'লে কি ময়ে ছিঙিম বুলি মা মোক ক'লে কাৰণ মোনা ধৰিবলৈ এজন লাগেতো এতিয়া আহিলোঁ একেবাৰে ৰাতিলৈ এয়া ছিকিমি কি দেখা পাইছেনে বৰষুণ আহিছে ইমান গৰম পৰিছে মানে আৰু বৰষুণটো দিয়াই মানে অলপ ভালো লাগিছে আৰু দিনত যে কৈছিলোঁ আমাৰ চব্জিখিনি মানে বৰষুণ পৰা নাই কাৰণে বহুত মৰি গৈছে সেইটো কাৰণে খুবেই ভাল হৈছে আৰু ভিডিঅ'টো সমাপ্ত কৰা নাছিলোঁ ভাবিলোঁ সেইখিনি ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু ইয়াতে আমি গোটেইকেইটা বহি আছোঁ ধুনীয়া বতাহ দিছে এয়া বাবাই মানে দৌৰি আছে সি মানে আঠগাঁৱত আহিলে খুবেই ভাল পায় ৰুমত থাকিলে যে একদম মানে ঘৰৰ ভিতৰত বন্দী হৈ থাকিব লাগে সেইটো কাৰণত সি মানে ইয়াতে আহিলে বহুত ফ্ৰী পায় এতিয়া সময় হৈছে 12:30 এতিয়ালৈ সি খোৱাই নাই এনেকৈ মানে দিনটো নোখোৱাই একদম টোপনি কম আঠগাঁৱত আহিলেতো তাৰ আৰু টোপনি নোহোৱা হৈ যায় তো আজিলৈ ভিডিঅ'টো এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনে আজিলৈ এৰিছোঁ বাই গুড নাইট